নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক আসাম পুলিচ ড্ৰিম ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্নৰ উত্তৰ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি কল্পনা চাওলা। বন্ধুসকল মহাকাশলৈ যোৱা প্ৰথম মহিলা হ'ল কল্পনা চাওলা। নেক্সট প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থান কি? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ প্ৰথম। নেক্সট প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত শিক্ষিতৰ হাৰ আটাইতকৈ কম? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি বিহাৰ। বন্ধুসকল ভাৰতবৰ্ষৰ বিহাৰ ৰাজ্যত শিক্ষিতৰ হাৰ আটাইতকৈ কম। নেক্সট প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি কেৰালা। বন্ধুসকল কেৰালা ৰাজ্যত শিক্ষিতৰ হাৰ 93.91। নেক্সট প্ৰশ্নটো হৈছে মহাত্মা গান্ধীয়ে কিমানবাৰ অসমলৈ আহিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি 4বাৰ। বন্ধুসকল মনত ৰাখিব মহাত্মা গান্ধীয়ে অসমলৈ 4বাৰ আহিছিল। নেক্সট প্ৰশ্নটো হৈছে মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ৰাকেশ শৰ্মা। বন্ধুসকল মনত ৰাখিব ৰাকেশ শৰ্মা মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় আছিল। নেক্সট প্ৰশ্নটো হৈছে কোন চনত ৰাকেশ শৰ্মা প্ৰথমবাৰৰ বাবে মহাকাশলৈ যাত্ৰা আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি 1984 চনত। বন্ধুসকল মনত ৰাখিব 1984 চনত প্ৰথমবাৰৰ বাবে ৰাকেশ শৰ্মাই মহাকাশলৈ যাত্ৰা আৰম্ভ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে কোন চনত কল্পনা চাওলাই প্ৰথমবাৰৰ বাবে মহাকাশলৈ যাত্ৰা আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি 1997 চনত। বন্ধুসকল 1997 চনত প্ৰথমবাৰৰ বাবে কল্পনা চাওলাই মহাকাশলৈ যাত্ৰা আৰম্ভ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে কল্পনা চাওলাই কেইবাৰ মহাকাশলৈ গৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি দুবাৰ। বন্ধুসকল কল্পনা চাওলাই দুবাৰ মহাকাশলৈ গৈছিল। নেক্সট প্ৰশ্নটো হৈছে কল্পনা চাওলাই দ্বিতীয়বাৰৰ বাবে কেতিয়া মহাকাশলৈ গৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি 2003 চনত। বন্ধুসকল 2003 চনত কল্পনা চাওলাই দ্বিতীয়বাৰৰ বাবে মহাকাশলৈ গৈছিল আৰু উভতি অহাৰ সময়ত স্পেচ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়। আজিৰ হোমৱৰ্ক কুৱেশ্যনটো হ'ল 1932 চনত কোনখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো জানিলে তলত কমেণ্ট কৰক। আৰু এতিয়ালৈকে যদি আমাৰ টেলিগ্ৰাম চেনেলত জইন হোৱা নাই তেনেহ'লে তলত দিয়া লিংকত ক্লিক কৰি এতিয়াই জইন হৈ লওক। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।